নমস্কাৰ সকলোকে। আমি মাৰ্কেটত যিবিলাক কেণ্ডেল দেখি থাকোঁ, চাৰ্টত যিবিলাক কেণ্ডেল বনে, এই কেণ্ডেলবিলাকৰ বিষয়ে প্ৰথমটো ভিডিঅ'তে কিছু জনাইছিলোঁ যদিও বিশেষকৈ জনোৱা নহ'ল। আজি জানোচোন আৰু কেণ্ডেলবিলাকৰ বিষয়ে কিছু কথা। আমি প্ৰথম ভিডিঅ'ত কৈছোঁ যিবিলাক আপছাইডত যাব বিচাৰে সেইবিলাকত গ্ৰীণ কালাৰ কেণ্ডেল বনে আৰু তেনেকুৱা আমি বুলিছ কেণ্ডেল বুলি কওঁ। আৰু যিবিলাক কেণ্ডেল ডাউন ছাইডত যাব বিচাৰে আৰু তেনেকুৱাবিলাক কেণ্ডেল আমি বিয়েৰিছ কেণ্ডেল বুলি কওঁ। আৰু সেইবিলাক ৰেড কালাৰ প্ৰেজেণ্ট কৰে। আৰু এই কেণ্ডেলবিলাকত দেখিছে আপোনালোকে, ইয়াৰ এটা মাজৰ পাৰ্ট থাকে, এইটো বডি বুলি কোৱা হয়। আৰু আপছাইডে যিটো এনেকুৱা মানে মাৰি টাইপ ওলাই থাকে সেইবিলাকক উইক বুলি কোৱা হয়। উইক বা শ্বেডো বিভিন্ন নাম দিয়ে, চুইং বুলিও কয়। দেখিছে আপোনালোকে ইয়াত কেণ্ডেলৰ পাৰ্টবিলাক ভালদৰে দেখাই দিয়া হৈছে। এই যিটা বিয়েৰিছ কেণ্ডেল বা বুলিছ কেণ্ডেল আপোনালোকে দেখে, ইয়াৰে যিটো কালাৰিং পাৰ্ট সেইটোক বডি বুলি কোৱা হয়। আৰু ওপৰৰ আপছাইডে বা ডাউন ছাইডে যিবিলাক এনেকুৱা মাৰি টাইপ ওলাই থাকে সেইকেইটাক শ্বেডো, চুইং বা উইক বুলি কোৱা হয়। অসমীয়াত শলিতা হ'ব, যিহেতু কেণ্ডেল মানে মমৰ শলিতা, তেনেদৰে ইয়াকো সেই উইক বুলি কোৱা হয়। আৰু আপছাইডে যিমানলৈকে প্ৰাইচটোৱে মুভ দিয়ে সেইটো হাই বুলি কোৱা হয়, আৰু যিমানলৈকে ডাউন ছাইডত মুভ দিয়ে সেইটো ল' বুলি কোৱা হয়। আৰু প্ৰাইচটো য'ত কেণ্ডেলৰ অপেনিং হয়, সেই যে অপেনিং প্ৰাইচ, বুলিছ কেণ্ডেলৰ বাবে অপেনিং প্ৰাইচ ইয়াত হ'ব, বিয়েৰিছৰ কাৰণে অপেনিং প্ৰাইচ ইয়াত হ'ব। আৰু ঠিক তেনেদৰে বডিটো য'ত কমপ্লিট হয়গৈ সেইটো ক্ল'জ বুলি কোৱা হয়। বুলিছৰ কাৰণে ক্ল'জ প্ৰাইচটো এইটো দেখিছে আপছাইডে, আৰু বিয়েৰিছৰ কাৰণে ক্ল'জিং প্ৰাইচটো ডাউন ছাইডে থাকে। আৰু আপোনালোকে ইয়াত যিকেইডাল চুইং দেখিছে, চুইংবিলাকনো কিয় বনে, আপোনালোকে যদি ভালদৰে চায় তাত যেতিয়া কেণ্ডেলবিলাক মুভ কৰে তেতিয়া বুজি পাব চুইংবিলাক কিয় বনে। মই আপোনালোকক ডায়েগ্ৰামত দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ অপেনিং প্ৰাইচটো ধৰি লওক এইটো 90 ৰুপিজত অপেনিং হৈছিলে, আৰু অপেনিং হৈ প্ৰথমে ডাউন ছাইডত আহিলে, এইটো 80 ৰুপিজ বুলি ধৰক। 90ত অপেন হৈ 80লৈকে আহিলে, আহি আপছাইডত গ'ল। আপছাইডত এইটো চুইং হাইটো আপুনি 110 বুলি ধৰক, আৰু আহি ক্ল'জ হ'লি 100 ৰুপিজত। সেইকাৰণে ইয়াত অপেনিঙৰ পৰা দেখিছে, অপেনিঙৰ পৰা ডাউন ছাইডত আহি আপছাইডে গৈ আকৌ আহি এটা নিৰ্দিষ্ট ক্ল'জিং প্ৰাইজত কেণ্ডেলডাল ক্ল'জ হ'ল। সেই তেনেধৰণে ইয়াত এইডাল বুলিছ কেণ্ডেল ফৰ্ম হয়। আৰু একেধৰণে বিয়েৰিছ কেণ্ডেলতো ঠিক তেনেধৰণে এইটো অপেনিং প্ৰাইচ দেখিছে, ইয়াত অপেন হ'ল ধৰক আপুনি 100 ৰুপিজত, অপেন হৈ আপছাইডে গ'ল 110 পালেগৈ, আহি ডাউন ছাইডে আপোনাৰ 80 ৰুপিজ পালেহি, চুইং ল', আকৌ আপছাইডে মুভ দিলে 90 ৰুপিজত ক্ল'জ হ'ল। সেইকাৰণে তেনেকৈ ধৰণে বিয়েৰিছ কেণ্ডেল ফৰ্ম হৈছে ইয়াত দেখিছে এইডাল। আপোনালোকে চাৰ্টত যদি কেণ্ডেলবিলাক ভালদৰে জুম কৰি চায়, আপোনালোকে দেখিব বিয়েৰিছ আৰু বুলিছ কেণ্ডেল বনে যদিও কেণ্ডেলবিলাকৰ কিছুমান ফৰ্মেশ্যন থাকে, আপোনালোকে চাব পাৰে। জুম কৰি যদি চাৰ্টবিলাক ভালদৰে লক্ষ্য কৰে আপোনালোকে, তাত দেখিব কিছুমান কেণ্ডেলৰ উইকডাল ওপৰৰ ফালে আছে, ডাউন ছাইডে নাথাকে, কিছুমানৰ ডাউন ছাইডে থাকে, আপ ছাইডে নাথাকে, বা কিছুমান সৰু কেণ্ডেল বনে, কিছুমানৰ দুই ছাইডে উইক বনে, আপ ছাইডেও উইক বনে, ডাউন ছাইডেও উইক বনে, বডিটো সৰু থাকে, কিছুমানৰ ডাঙৰ থাকে। এইবিলাকত ভিত্তি কৰি কেণ্ডেলবিলাকৰ কিছুমান নাম দিছে, আৰু সেইবিলাক চাইও মাৰ্কেটত আপোনাৰ মানে চেলাৰ বেছি আছে নে বায়াৰ বেছি আছে, বা সেই মাৰ্কেটৰ ডাইৰেকশ্যন কি হ'ব আচলতে সেইটো অনুধাৱন কৰিব পৰা যায় কেণ্ডেলডাল লক্ষ্য কৰি। আৰু যদি মাৰ্কেট ওপৰলৈ যাব বিচাৰে তেতিয়া আপোনালোকে ইয়াত দেখিছে চাৰ্টত কিছুমান মানে দুডাল তিনিডাল কেণ্ডেল লগ লাগি কিছুমান ফৰ্মেশ্যন বনায়, তাকে আমি কেণ্ডেল ষ্টিক পেটাৰ্ণ বুলি কোৱা হয় আচলতে এইবিলাকক। আপোনালোকে ইয়াত দেখিছে, ইয়াত কেইটামান দেখুওৱা হৈছে, কিন্তু বহুতখিনি আছে। আপোনালোকে গুগল কৰি বা ইউটিউবত বিভিন্ন প্ৰকাৰৰ চাব পাৰে কেণ্ডেল ষ্টিক পেটাৰ্ণ কেনেকৈ ধৰণে বনে ওপৰলৈ যাবলৈ। আকৌ ডাউন ছাইডত যাবলৈ বিয়েৰিছ কেণ্ডেল ষ্টিক পেটাৰ্ণ কেনেকুৱা ধৰণৰ আছে। ইয়াত মই কেইটামান চেম্পুল এনেই দেখাই দিছোঁ আপোনালোকক, কিন্তু ইয়াত বহুত ধৰণৰ আছে। এইবিলাক চাইও মাৰ্কেটৰ ডাইৰেকশ্যনটো আগতীয়াকৈ মানে অনুধাৱন কৰি বা নিজে এটা অনুভৱ কৰি মাৰ্কেট আপছাইডত যাব পাৰে বুলি ট্ৰেড প্লেন কৰিব পাৰে। আৰু ঠিক তেনেদৰে মাৰ্কেটৰ যদি আপছাইডত গৈ আছে বা ডাউন ছাইডত যাবলৈ যিটো দিশ সলনি কৰিব, যে মাৰ্কেটৰ ৰিভাৰ্চেল হ'ব, মাৰ্কেট ডাউন ছাইডত গৈছিলে আপছাইডে কেতিয়া যাব, সেইবিলাকও কিছুমান কেণ্ডেল ষ্টিক ফৰ্মেশ্যন থাকে। ইয়াতে মই চাৰ্টখন দি দিছোঁ আপোনালোকক, ইয়াত এইটো দেখিছেই মানে কিছুমান মানে কেণ্ডেল ষ্টিক পেটাৰ্ণ। এইবিলাক হৈছে টেকনিকেলৰ ফাণ্ডামেণ্টেল। আচলতে টেকনিকেলৰ প্ৰথম শিকোঁতে এইবিলাকেই শিকিবলগীয়া হয়। আৰু কিছুমান মই চেম্পুল দি দিছোঁ, আৰু যদি আপোনালোকক দৰকাৰ হয়, মোৰ ওচৰত PDF আছে, আপোনালোকে মোৰ হোৱাটছআপ নাম্বাৰত যদি মেছেজ কৰে মই PDFটো চেণ্ড কৰি দিম। মোৰ ডিছক্লেইমাৰত যিটো ফোন নাম্বাৰ আছে তাত আপোনালোকে মেছেজ কৰিলে পাই যাব।
কেণ্ডেলষ্টিকৰ ওপৰত ডিপেণ্ড কৰিয়ে কিছুমান ট্ৰেড প্লেন কৰা হয়, কিন্তু ইয়াত যে কেণ্ডেলষ্টিকেই 100% হ'ব সেইটো নহয় আচলতে। কেণ্ডেলষ্টিকৰ উপৰিও আপোনাৰ চাৰ্ট পেটাৰ্ণ বা বিভিন্ন টেকনিকেল চাবলগীয়া হয়। কেণ্ডেলষ্টিকটো আচলতে বেছিক হয়, যিটো আমি কেণ্ডেলৰ মানে যিটো বায়াৰ চেলাৰৰ যিটো মুভমেণ্ট চাই আমি ট্ৰেড প্লেন কৰিব পাৰোঁ আচলতে, সেইটো কাৰণে কেণ্ডেলষ্টিকটো ইউজ কৰা হয় ফাৰ্ষ্ট ষ্টেজ। মানে এইটো ফাৰ্ষ্ট টেকনিকেল শিকা এইটোৱে হয় আচলতে আমাৰ। যিসকলে শিকি আছে মানে প্ৰথম শিকিবলৈ চেষ্টা কৰি আছে তেওঁলোকক মই কৈছোঁ যে আপোনালোকে চাৰ্টবিলাকত কেনেকৈ কেণ্ডেলবিলাক বনে, কেনেকৈ বায়াৰে আপচাইডত নিব বিচাৰে, চেলাৰে কেনেকৈ তললৈ পুছ কৰে, বা কেনেকৈ কেণ্ডেলবিলাক ডজি কেণ্ডেল বনে, কেনেকৈ আপোনাৰ হামাৰ বনে, ইনভাৰ্টেড হামাৰ, শ্বুটিং ষ্টাৰ, কেনেকৈ বনে কেণ্ডেলবিলাক আচলতে, কিয়নো বনে সেইবিলাক জানিবলৈ চেষ্টা কৰক। কিয় বনে কেণ্ডেলবিলাক, ফৰ্মেশ্যন কিয় হয়, কিয় কেণ্ডেলবিলাকৰ ফৰ্মেশ্যন এনেকুৱা ধৰণৰ হ'ব পাৰে, কিয় হামাৰ কেণ্ডেল বনে, আচলতে সেইবিলাক আপোনালোকে নিজে ভাবিবলৈ চেষ্টা কৰক, মাৰ্কেটত চাই শিকিবলৈ চেষ্টা কৰক, তেতিয়াই বহুত কথা নিজে আপোনালোকে ধৰিব পাৰিব। টেকনিকেলৰ ওপৰত আৰু বহুতখিনি ভিডিঅ' আহিব, মই মাজে মাজে বনাবলৈ ট্ৰাই কৰি আছোঁ। আৰু বিটকইনত ট্ৰেডিং কেনেদৰে লোৱা হয়, কি কৰা হয়, সেইটোৰ ওপৰত এটা ভিডিঅ' মই বনাই থকা হৈছে বাৰু, সেইটো দিম কোনোবা দিন। আৰু যিসকলে ইণ্ডিয়ান মাৰ্কেটত অপশ্যন বাইং কৰে, আচলতে তেওঁ এটা অপশ্যন চেলিঙৰ কাৰণে ইণ্ডিয়ান মাৰ্কেটত বহুত কেপিটেলৰ প্ৰয়োজন হয়, কিন্তু বিটকইনত আমি কম কেপিটেল দি কেনেকৈ অপশ্যন চেলিং কৰিব পাৰোঁ। যিহেতু বিটকইনত ডেইলি এক্সপায়াৰী থাকে, সেইবাবে অপশ্যন চেলিঙত আমাৰ হাই মাৰ্জিন ইউজ কৰি কেনেকৈ আমি ডে টাইমত অপশ্যন চেলিং কৰিব পাৰোঁ, সেইটোৰ ওপৰত এটা ভিডিঅ' আহিব, আপোনালোকে চাই থাকিব, শিকি থাকিব পাৰিব। ধন্যবাদ।